হেল্ল' গাইজ, প্ৰথমতে আপোনালোক সকলোকে বিজেপি আছাম জব ইনফৰমেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। অসম পুলিচত আকৌ এখন নতুনকৈ নটিচ আহিছে, অৰ্থাৎ নটিফিকেশ্যন আহিছে। মই এতিয়া আপোনালোকক নটিফিকেশ্যনৰ বিষয়ে সবিশেষ কৈ যাম, চ' আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ইয়াত আছে অফিচ অফ দ্য চাইৰাম ষ্টেট লেভেল পুলিচ ৰিকুৱাৰমেণ্ট বৰ্ড, আছাম, ৰিহাবাৰী, গুৱাহাটী। চ' এইখন ষ্টেট লেভেল পুলিচ ৰিকুৱাৰমেণ্ট বৰ্ডৰ পৰা আহিছে। আছাম ৰিহাবাৰীত আছে, যি গুৱাহাটীত আছে, ৰিহাবাৰী গুৱাহাটীত আছে। SLPRB /REC /Constable ETC /APRO and Fire and Emergency Service। আৰু এইখন নটিচখন 7 এপ্ৰিল 2022 চনত ওলাইছে। আৰু মই এতিয়া নটিচখনত কি আছে আপোনালোকক সকলো কৈ যাম। ইয়াত দিছে ৰিকুৱাৰমেণ্ট অফ কনষ্টেবল, এইটো হয় APRO and Fire and Emergency Serviceৰ ক্ষেত্ৰত। চ' মই আপোনালোকক কৈ গৈছোঁ ইয়াৰ পোষ্ট কি পোষ্টৰ কিমান আছিলে মই সকলো কৈ যাম আপোনালোকক। WO WT OPRৰ ক্ষেত্ৰত আছিলে 441টা পদ, মেছেঞ্জাৰৰ ক্ষেত্ৰত আছিলে 14টা পদ, আৰু কাৰ্পেণ্টাৰৰ ক্ষেত্ৰত আছিলে 3টা পদ, UBৰ আছিলে 2টা পদ, আৰু ডিছপেট ৰাইডাৰৰ ক্ষেত্ৰত আছিলে 10টা পদ, আৰু APRO and 5 পোষ্ট অফ এছিষ্টেণ্ট স্কোৱাড কামাণ্ডাৰ। স্কোৱাড কামাণ্ডাৰৰ ক্ষেত্ৰত আছিলে 5টা পদ, আৰু 12টা পদ আছিলে ড্ৰাইভাৰ অৰ্থাৎ অপাৰেটৰৰ ক্ষেত্ৰত। আৰু ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি আছাম এণ্ড 70 পোষ্ট অফ কনষ্টেবল WO WT WCY। আৰু আছাম পুলিচে WO WT WCৰ ক্ষেত্ৰত 70টা পদ ইতিমধ্যে বেছিদিন হোৱা নাই ইনক্ৰিজ কৰিছে। চ' আৰু ইয়াৰ অনলাইন এপ্লাইৰ ডেটো ইনক্ৰিজ কৰিছিল। ইয়াৰ অনলাইন এপ্লাইৰ লাষ্ট ডেট আছিলে মাৰ্চৰ 17 তাৰিখ, কিন্তু এতিয়া অনলাইন এপ্লাইৰ ডেটো ইতিমধ্যে বঢ়ালে 11 এপ্ৰিল 2022 চনলৈকে কৰি দিছে। আৰু আপোনালোকে যদি কোনে অনলাইন কৰা নাই আপোনালোকে কৰি ল'ব পাৰিব। যিসকল ইণ্টাৰেষ্টেড বা এলিজিবল হয় তেওঁলোকে অনলাইন এপ্লাই কৰি ল'ব পাৰিব। আৰু ইয়াৰ অনলাইন এপ্লাইৰ লিংক মোৰ ডেছক্ৰিপশ্যনত আছে, আপোনালোকে তালৈ গৈ আপোনালোকে অনলাইন এপ্লাই কৰি ল'ব পাৰিব। আৰু ইয়াৰ অনলাইন কেনেকৈ কৰে মোৰ তাৰো ভিডিঅ' দিয়া আছে, আপোনালোকক মই ইয়াৰ লিংক দি দিম। আপোনালোকে তাত লিংকটোত ক্লিক কৰিলে আপোনালোকে চাই ল'ব পাৰিব। আৰু ইয়াত আছে দ্য ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট এণ্ড ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, PST ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট এণ্ড ফিজিকেল এফিচিয়েঞ্চি টেষ্ট। এইটো হ'ব 21 এপ্ৰিল 2022 চন, অৰ্থাৎ 21 এপ্ৰিল 2022 চনৰ পৰা ইয়াৰ ষ্টাৰ্ট হৈ যাব। চ' আপোনালোকে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ ক্ষেত্ৰত ৰানিং হ'ব, অৰ্থাৎ 14 মিনিটত 2.3 কিলোমিটাৰ অৰ্থাৎ 3200 মিটাৰ আপোনালোকে দৌৰিব লাগিব টাইমৰ ভিতৰত। আৰু জাম্প আছে আৰু পুল আপ হ'ব। আপোনালোকে এইকেইটা আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত আপোনালোকে দিব লাগিব। আৰু জাম্পৰ ক্ষেত্ৰত এক্সিলেণ্টৰ ক্ষেত্ৰত 16 ফুট 16.5 ফুট দিছে, আৰু পুল আপ 14 দিছে। আৰু ইয়াৰ এডমিট কাৰ্ড আহিব, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট বা ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ এডমিট কাৰ্ড আহিব 4 এপ্ৰিল। ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ এডমিট কাৰ্ড আহিব 12 এপ্ৰিল 2022 চন। চ' যিসকলে এপ্লাই কৰিলে তেওঁলোকৰ এডমিট কাৰ্ড আহিব 12 এপ্ৰিল 2022 চন। সকলোৰে আহিব 12 এপ্ৰিল। চ' আপোনালোকে এডমিট কাৰ্ড ডাউনলোড দি ল'ব। আৰু মই এডমিট কাৰ্ড কোনটো লিংকত ডাউনলোড কৰিব আপোনালোকক মই কৈ গৈছোঁ, www.slprbassam.in। আৰু মই ইয়াৰ লিংক মোৰ ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আৰু যদি কেণ্ডিডেটসকলে কিবা ডিফিকাল্টি পায়, এডমিট কাৰ্ড যদি ডাউনলোডে কিবা প্ৰব্লেম পায়, তেনেহ'লে এইটোতো হেল্পলাইন নম্বৰ দিছে 8826762317 বা ইমেইল helpdeskadmitcard@gmail.com আপোনালোকে মেইল কৰিব পাৰিব, বা এইটো নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আপোনালোকৰ যদি কিবা প্ৰব্লেম হয়, যদি এডমিট কাৰ্ড লওঁতে মোক কমেণ্ট কৰিব, মই আপোনালোকক তেনেহ'লে যিকোনো প্ৰকাৰে আপোনালোকক মই সহায় কৰিম। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব আৰু বন্ধুৰ সৈতে শ্বেয়াৰ কৰিব। যিসকলে APRO এণ্ড ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ বাবে প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকক শ্বেয়াৰ কৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ। চ' আজিলৈ বাই, জয় অসম।